নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক বহুত স্বাগত জনাইছোঁ। আৰু আজি আমি লৈ আহিছোঁ মোষ্ট ইম্পৰ্টেণ্ট এটা টপিকছ, যিটো টপিকছ আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো আগতে পাইছে, ফেমাছ বুকছ এণ্ড অথৰ। অৰ্থাৎ ফেমাছ বুকছ এণ্ড অথৰৰ ফাৰ্ষ্ট পাৰ্টটো আমি আগতে দিছোঁ, ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ আজি, আৰু থাৰ্ড পাৰ্ট আমি দিম। ঠিক আছে, আমি তিনিটা পাৰ্ট বনাইছিলোঁ, আগতেই কৈছিলোঁ। আৰু এই তিনিটা পাৰ্ট যদি আপোনালোকে চাইছে আৰু তো আপোনাৰ হৈ গ'ল, আপুনি 1 মাৰ্ক চিয়ৰ পাব। তো ফ্ৰেণ্ডছ, আমি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভাল লাগে এটা লাইক কমচে কম দিব, আৰু বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰিব, যিসকলে আপোনালোকে এতিয়ালৈকে এই ভিডিঅ'খন চাব পৰা নাই সিহঁতক শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ডছ, আহক আমি ষ্টাৰ্ট কৰি আছোঁ। ইয়াৰ আগত এটা সৰু ৰিকুৱেষ্ট জনাওঁ, যদি আপুনি আমাৰ চেনেলত নতুন হয় আৰু প্ৰথমবাৰ এই ভিডিঅ'খন চাই আছে আৰু লেটেষ্ট জাননীবোৰ সদায় পাব লাগে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ভিডিঅ'ৰ তলত এটা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বুটন পাব, এই বুটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগত থকা এটা জাননী বেল পাব, ঘণ্টি পাব, এই ঘণ্টিখন অন কৰি দিব। এইটো অন কৰিলে কি হ'ব, আমাৰ পৰৱৰ্তী যিবোৰ আপলোড হ'ব প্ৰতিটো মেছেজ আপুনি কণ্টিনিউ পাই থাকিব। ঠিক আছে, এটা ভিডিঅ' আপোনাৰ মিছ নহ'ব। তো ফ্ৰেণ্ডছ, আহক আমি ষ্টাৰ্ট কৰি আছোঁ। প্ৰথম কুৱেশ্যনটো লৈছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে আপোনাৰ, হু ইজ দ্য অথৰ অফ হোৱাই আই এম হিন্দু? মানে হোৱাই আই এম হিন্দু এই কিতাপখনৰ লেখকজন কোন? তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, শশী থাৰুৰ। অপশ্যন চি, শশী থাৰুৰ। আহক কুৱেশ্যন নম্বৰ 2 লৈছোঁ আমি। কুৱেশ্যন নম্বৰ 2 হৈছে আপোনাৰ, a recent biography of a notes of a dream was launched by the renowned musician and Oscar award winner A.R. Rahman of India. ভাৰতৰ মানে অস্কাৰ এৱাৰ্ড আৰু ফেমাছ মিউজিচিয়ান A.R. ৰহমানৰ অটোবায়োগ্ৰাফিখন মানে এই ৰিচেণ্টলি মানে সম্প্ৰতিটো লাঞ্চ হৈছে। ঠিক আছে, তো এইটো কাৰ লিখা হয়, মানে কোনে লিখিছে? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি, কৃষ্ণা ত্ৰিলোক। কৃষ্ণা ত্ৰিলোক। আহক কুৱেশ্যন নম্বৰ 3 লৈছোঁ। হু ইজ দ্য অথৰ অফ এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম? অৰ্থাৎ এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম এই কিতাপখনৰ লেখক কোন? আপোনাৰ শুদ্ধ অপশ্যন হ'ব বি, ষ্টিফেন হকিন। ষ্টিফেন হকিন। নেক্সট আহক কুৱেশ্যন নম্বৰ 4 লৈছোঁ। হু ইজ দ্য অথৰ অফ দ্য নভেল মিল্কমেন? মিল্কমেন উপন্যাসটো কাৰ লিখা? তো শুদ্ধ উত্তৰ হ'ব আন্না বাৰ্নছ। অপশ্যন চি, আন্না বাৰ্নছ। আহক কুৱেশ্যন নম্বৰ 5 লৈছোঁ। উইচ ক্ৰিকেটাৰ্ছ অটোবায়োগ্ৰাফি ইজ দ্য 281 এণ্ড বিয়ণ্ড? অৰ্থাৎ 281 বিয়ণ্ড মানে কোন ক্ৰিকেটাৰৰ আত্মজীৱনী হয়, আত্মকথা হয়? তো আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, BBS লক্ষ্মণ। BBS লক্ষ্মণ। আহক কুৱেশ্যন নম্বৰ 6 লৈছোঁ। হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক এক্সাম ৱাৰিয়াৰ্ছ? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতবাৰ ৰিপিটেড কুৱেশ্যন হৈছে। ঠিক আছে, ALP ৰেলৱে গ্ৰুপ ডিত বহুতবাৰ এই কুৱেশ্যনটো ৰিপিট কৰিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেখকজন, মানে এক্সাম ৱাৰিয়ৰ লেখক কোন? ঠিক আছে, এই কিতাপখনৰ লেখক হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী। অপশ্যন চি, নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন হৈছে আপোনাৰ কুৱেশ্যন 7। উইচ ক্ৰিকেটাৰ্ছ অটোবায়োগ্ৰাফি ইজ লাঞ্চড ৰিচেণ্টলি দ্য বুক ন' স্পিন? অৰ্থাৎ ন' স্পিন মানে কোন ক্ৰিকেটাৰৰ আত্মজীৱনীখন এই সম্প্ৰতি এইটো লাঞ্চ হৈছে। ঠিক আছে, তো এইটো হ'ল আপোনাৰ অপশ্যন চি, শ্বেন ওৱান। শ্বেন ওৱানৰ আত্মজীৱনী হয় ন' স্পিন। ঠিক আছে। কুৱেশ্যন নম্বৰ 8। হুজ অটোবায়োগ্ৰাফি ইজ লাঞ্চড ৰিচেণ্টলি দ্য বুক মহাৰাণা প্ৰতাপ দ্য ইনভিঞ্চিবল ৱাৰিয়ৰ? অৰ্থাৎ মহাৰাণা প্ৰতাপ দ্য ইনভিঞ্চিবল ৱাৰিয়ৰ মানে কাৰ আত্মজীৱনী হয়, আত্মকথা হয়? তো এইটো হ'ল আপোনাৰ অপশ্যন এ, ৰীমা হুজা। অপশ্যন এ, ৰীমা হুজা। তাৰপিছত আহক কুৱেশ্যন নম্বৰ 9 লৈছোঁ। হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক এ চেঞ্চুৰী ইজ নট এনাফ? এ চেঞ্চুৰী ইজ নট এনাফ এই কিতাপখনৰ লেখকজন কোন? শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন বি, সৌৰভ গাংগুলী। সৌৰভ গাংগুলী। কুৱেশ্যন নম্বৰ 10 লৈছোঁ। কুৱেশ্যন নম্বৰ 10। হু ইজ দ্য অথৰ অফ দ্য বুক দ্য আৰ্ট অফ দ্য ডিল? দ্য আৰ্ট অফ দ্য ডিল কোনে লিখিছে, লেখক কোন? উত্তৰ বি, ডোনাল্ড ট্ৰাম্প। ডোনাল্ড ট্ৰাম্প। অপশ্যন বি। নেক্সট আহক কুৱেশ্যন নম্বৰ 11 লৈছোঁ।
11 হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক ৰিলেটেড উইথ ক্ৰিকেট মাই ষ্টাইল অৰ্থাৎ ক্ৰিকেট মাই ষ্টাইল যেটো ক্ৰিকেটৰ লগত সম্পৰ্ক হয় এই কিতাপখন কোনে লিখিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কপিল দেৱ অপশ্যন সি কপিল দেৱ নেক্সট আহো কোৱেশ্চন নম্বৰ 12 which cricketer's autobiography is the book playing it my way playing it my way এই কিতাপটো মানে অটোবায়োগ্ৰাফি মানে কাৰ আত্মকথা হয় কোন ক্ৰিকেটাৰৰ আত্মকথা হয় এইটো হল আপোনাৰ অপশ্যন সি সচিন তেণ্ডুলকাৰ কোৱেশ্চন নম্বৰ 13 লৈছো who one of the following is writer of unstoppable my life so far unstoppable my life so far এই কিতাপখন কোনে লিখিছে অপশ্যন বি মাৰিয়া শাৰাপোভা অপশ্যন বি মাৰিয়া শাৰাপোভা আহক কোৱেশ্চন নম্বৰ 14 লৈছো কোৱেশ্চন নম্বৰ 14 হৈছে আপোনাৰ হু ইজ দ্য অথৰ অফ দ্য বুক গান্ধী দ্য ইয়াৰ দ্যাট চেঞ্জড দ্য ৱৰ্ল্ড 1914 টু 1948 ঠিক আছে মানে এই কিতাপখনৰ লেখক কোন আপোনাৰ অপশ্যন এ হ'ব উত্তৰ ৰামচন্দ্ৰ গুহা নেক্সট লৈছো কোৱেশ্চন নম্বৰ 15 who is the writer of the book Ace Against Odds এই কিতাপৰ লেখক কোন আপোনাৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি সানিয়া মিৰ্জা next question number 16 who is the author of the coalition year 1996 to 2012 ঠিক আছে মানে coalition year 1996 to 2012 এই কিতাপৰ লেখকজন কোন তো আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰণৱ মুখাৰ্জী আহক কোৱেশ্চন নম্বৰ 17 the author of the book romancing with life কিতাপটো কাৰ লেখা তো উত্তৰটো হ'ব আপোনাৰ অপশ্যন সি দেৱ আনন্দ নেক্সট কোৱেশ্চন নম্বৰ 18 who is the author of the book hit refresh কিতাপখন কাৰ লেখা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সত্য নাডেলা next question number 19 who is the writer of the book I do what I do ইয়াত প্ৰিন্ট মিস্টেক আছে what I do হ'ব ঠিক আছে I do what I do এইটো কোনে লিখিছে এইটো হল আপোনাৰ লিখিছে আপোনাৰ ৰঘুৰাম ৰাজন ঠিক আছে আমাৰ আৰবিআই গভৰ্ণৰ আছিল ৰঘুৰাম ৰাজনে লিখা ঠিক আছে নেক্সট লৈছো কোৱেশ্চন নম্বৰ 20 who is the writer of the book Gandhi in Champaran most important question হয় Gandhi in Champaran কিতাপটো কাৰ লেখা হয় তো আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দীননাথ গোপাল টেণ্ডুলকাৰ অপশ্যন সি তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ত ইমানেই আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আপুনি সুস্থ সুন্দৰ মংগলময় থাকক জয় আই অসম